নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰয়োজনীয় বাতৰি শীৰ্ষক ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ মাজলৈ এটি অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। থাম্বনেইলটো দেখি হয়তো আপোনালোকে বুজি পাইছেই বিষয়টো কি। হয়, আপোনালোকে ভাবি থকা দৰেই আজিৰ বিষয়টো হৈছে আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰাৰ সম্পৰ্কে সৰু বৰ ইটো সিটো কথা। আহকচোন মূল ভিডিঅ'টোলৈ যাওঁ। আপোনালোক সকলোৱে পান আৰু আধাৰ লিংক কৰিলেনে বাৰু? নিশ্চয় অধিকাংশ ৰাইজে কৰিছে নহয় জানো? আৰু যিসকলে এতিয়াও কৰা নাই তেওঁলোকে কৰি লোৱাটো বৰ জৰুৰী, কাৰণ পান আৰু আধাৰ দুয়োটাই আমাৰ বাবে খুব প্ৰয়োজনীয় নথি। পান আৰু আধাৰ কাৰ্ডৰ লিংক কৰাৰ শেষ সময়সীমা কেতিয়া? পান আৰু আধাৰ কাৰ্ডৰ লিংক কৰাৰ শেষ সময়সীমা এতিয়ালৈ কেইবাবাৰো বৃদ্ধি কৰা হৈছে, কিন্তু যোৱা 13 ফেব্ৰুৱাৰী 2020 তাৰিখে দ্য চেণ্ট্ৰেল বৰ্ড অৱ ডাইৰেক্ট টেক্সেছ CBDT-য়ে পুনৰ এখন জাননী জাৰি কৰি 31 মাৰ্চ 2020ক শেষ সময়সীমা হিচাপে ধাৰ্য কৰিছে। সেয়েহে যিসকলে এতিয়াও কৰা নাই তাৰ চিন্তাৰ একো কাৰণ নাই। অৱশ্যে বহুদিন আছে, কৰিম এই মনোভাৱ লৈ বহি নাথাকি আজিয়ে কৰি পেলাওক। যদি আপোনাৰ আধাৰ কাৰ্ড বা পান নাই তেনে কি কৰিব? হয়, এতিয়াও এনে বহু ব্যক্তি আছে যাৰ আধাৰ হোৱা নাই, কিয়নো আধাৰৰ কেন্দ্ৰসমূহ সকলো অঞ্চলতে মুকলি কৰা হোৱা নাই। মই ভাবোঁ অলপ কষ্ট কৰি হ'লেও আপোনালোকে যিমান পাৰে সিমান সোনকালে এই দুয়োখন নথি ঠিক কৰি লওক, কিয়নো বৰ্তমান সময়ত পান আধাৰ প্ৰায় সকলো অফিচিয়েল কামতেই আমাৰ জৰুৰী। লিংক নকৰাকৈ এই দুখন নথি ব্যৱহাৰ কৰিলে কিবা হ'ব নেকি? এইখিনিতে সাৱধান হোৱা ভাল। লিংক নকৰাকৈ 31 মাৰ্চ 2020ৰ পাছত পান কাৰ্ডখন ব্যৱহাৰ কৰাটো অনুচিত হ'ব, কিয়নো ক্লিয়াৰ টেক্সেছৰ ফাউণ্ডাৰ ও CEO অৰ্চিত গুপ্তাই জনোৱা মতে এনে কৰিলে ইনকাম টেক্স এক্টৰ ছেকশ্যন 272(b)ৰ মতে 10,000 টকা পৰ্যন্ত আপোনাৰ জৰিমনা হ'ব পাৰে। শেষ সীমা অৰ্থাৎ 31 মাৰ্চ 2020ৰ ভিতৰত পান আৰু আধাৰ লিংক নকৰিলে কি হ'ব? হয়, 31 মাৰ্চ 2020ৰ ভিতৰত যদি আপোনালোকে পান আৰু আধাৰ লিংক নকৰে তেনেহ'লে পানখন ব্যৱহাৰৰ অনুপযোগী হিচাপে গণ্য কৰা হ'ব, যিহেতু যিকোনো টকা পইচাৰ লেনদেন, সম্পত্তি কিনা বেচা, ব্যৱসায়ত টকা বিনিয়োগ আদিত পানখন অতি জৰুৰী। সেয়েহে এই সকলোবোৰ কামো আপোনাৰ স্থবিৰ হৈ পৰিব। 31 মাৰ্চ 2020ৰ পাছত পান আৰু আধাৰ লিংক কৰিলে কাম হ'বনে? নিশ্চয় হ'ব। বিশেষ অসুবিধাৰ বাবে যদি আপোনাৰ এই গুৰুত্বপূৰ্ণ কামটো সময়মতে কৰিব নোৱাৰে তেনে 31 মাৰ্চ 2020ৰ পাছতো কৰিব পাৰিব, কিন্তু 31 মাৰ্চ 2020ৰ পাছৰ পৰা আপোনাৰ পানখন অনুপযোগী হৈ থাকিব, যেতিয়ালৈ আপুনি আধাৰৰ লগত লিংক নকৰে। কেনেকৈ কৰিব পাৰিব পান আৰু আধাৰৰ লিংক? যদি আপোনাৰ হাতত ইণ্টাৰনেট সংযোগী মোবাইল বা কম্পিউটাৰ নাই তেনেহ'লে ওচৰৰ সেৱা কেন্দ্ৰলৈ যাওক আৰু নতুবা কাৰোবাৰ সহায় লওক। যদি আপোনাৰ হাতত ইণ্টাৰনেট সংযোগী মোবাইল বা কম্পিউটাৰ আছে তেনে মাত্ৰ কেইমিনিটমানৰ ভিতৰতে নিজে কৰিব পাৰিব আধাৰ আৰু পান কাৰ্ডৰ লিংক। ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক আছে, তাত ক্লিক কৰক আৰু এই পেজটো খোল খাই যাব। তাত প্ৰথমে পান, ইয়াত আপোনালোকে পান কাৰ্ডৰ যিটো নাম্বাৰ আছে নাম্বাৰটো ভৰাব। তাৰপাছত আহিব আধাৰ, ইয়াত ভৰাব আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো। তাৰপিছত আধাৰত যিটো আপোনাৰ নাম আছে, আধাৰত যেনেকৈ আছে নামটো আপোনালোকে তেনেকৈ হুবহু ইয়াত লিখিব। যদি আপোনাৰ আধাৰত জন্মৰ তাৰিখটো নাই, অকল চনটোহে আছে, তেনেহ'লে আপুনি ইয়াত ক্লিক কৰিব আৰু তাৰপাছত এইটো আই এগ্ৰী এই বুটামটোত ক্লিক কৰি দিব। আৰু তাৰপাছত আপোনাৰ এইটো কেপচা আছে, তাত কেপচাটো এই ওপৰৰ পৰা চাই তলত ফিল আপ কৰি দিব। তাৰপিছত এই একেবাৰে শেষৰ যিটো তলৰ বুটাম আছে লিংক আধাৰ, তাত আপোনালোকে ক্লিক কৰিব। হৈ গ'ল আপোনাৰ কাম। জাষ্ট 2 মিনিট বা 3 মিনিট লাগিব। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানখিনিয়েই। যদি ইনফৰ্মেশ্যনটো আপোনালোকৰ ভাল লাগিল তেনেহ'লে কমেণ্ট কৰি জনাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।